নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আহকচোন সেই ভিডিঅ'টো আৰম্ভ কৰোঁ। ক'লৈকো আঁতৰি নাযাব, শুনি থাকিব শেষলৈকে। ছোৱালীৰ দুডু জোখতকৈ বেছি পিটিকিলে কি হৈ যায়? ইয়াৰ উত্তৰটো হ'ল দুডু দুটা বেছি ঢিলা হৈ যায়। নেক্সট কুৱেশ্যনটো হ'ল কোনবোৰ মহিলাই পুৰুষৰ বাৰীডাল চুপিবলৈ টান পায়? ইয়াৰ উত্তৰটো হ'ল সদায় সদায় মিলন কৰা মিহলাই। নেক্সট কুৱেশ্যনটো হ'ল কোনবোৰ ছোৱালীয়ে অলপ সময় মিলন কৰি সন্তুষ্ট নহয়? ইয়াৰ উত্তৰটো হ'ল বেছিকৈ মিলন কৰি পোৱা ছোৱালীবোৰে। নেক্সট কুৱেশ্যনটো হ'ল মহিলাৰ বুজখন পুৰুষে সদায় চেলেকি খালে ৰোগ হোৱাৰ সম্ভাৱনা থাকে নেকি? ইয়াৰ উত্তৰটো হ'ল নাথাকে, কোনো ৰোগ হোৱাৰ সম্ভাৱনা নাই। নেক্সট কুৱেশ্যনটো হ'ল মহিলাবোৰে পুৰুষৰ মাল পানী খাই ভাল পায় নে বেয়া পায়? ইয়াৰ উত্তৰটো হ'ল বেয়া পায়, কিন্তু মতাটোৰ সন্তুষ্টিৰ কাৰণে খাই দিয়ে। নেক্সট কুৱেশ্যনটো হ'ল কোনবোৰ মহিলাই সপ্তাহত এবাৰ হ'লেও বুজখন নোমবোৰ কাটে? ইয়াৰ উত্তৰটো হ'ল যোনবোৰ মহিলাৰ মতাবোৰে তেওঁলোকৰ বুজখন সদায় চেলেকি খায়। নেক্সট কুৱেশ্যনটো হ'ল সদায় ৰাতিপুৱা কি খালে পুৰুষে 1 ঘণ্টা মিলন কৰিব পাৰে? ইয়াৰ উত্তৰটো হ'ল সদায় ৰাতিপুৱা গাখীৰৰ লগত হালধি মিলাই খালে। নেক্সট কুৱেশ্যনটো হ'ল কোনবোৰ মহিলাৰ বুজখন চেলেকিলে বহুত বেয়া গোন্ধ ওলায়? ইয়াৰ উত্তৰটো হ'ল যোনবোৰ মহিলাই তেওঁলোকৰ বুজখনৰ নোমবোৰে নাকাটে সেইবোৰ মহিলাৰ বুজখনত বেয়া গোন্ধ ওলায়। তো বন্ধুসকল, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে কমেণ্ট কৰিবলৈও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।